মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক অৰ্গেনিক কেমিষ্ট্ৰিৰ 20টা কনভাৰ্সন হেলো এলকেন আৰু হেলো এৰিনৰ তোমালোকৰ ইয়াতে 20টা কনভাৰ্সন তোমালোকে পাই যাবা আৰু মনত ৰাখিবা ইয়াতে মই যি 20টা কনভাৰ্সন দিলো ইয়াতে হয়তো কিবা সৰু সুৰা ভুল থাকিও যাব পাৰে তো যেটো মোৰ চকুত নপৰিব পাৰে তো তোমালোকে যদি তেনেকুৱা কিবা ভুল দেখা পোৱা তেতিয়ালে কমেন্ট কৰি জনাবা যাতে কাৰো বস্তুটো ভুল নহয় তো তেনেকুৱা আৰু তোমালোকে অলপ ভালদৰে চেক কৰি ল'বা যে কলেজতো যেহেতু তোমালোকক পঢ়াইছে তো মই কেৱল তোমালোকক এইটো দি দিলো তো এতিয়া চোৱা আমাক প্ৰপিনৰ পৰা প্ৰপেন 1 অল বনাব দিছে ইয়াতে তোমালোকৰ যেহেতু পেৰক মানে আমি ইয়াতে পেৰক্সাইড ব্যৱহাৰ কৰিছো তো ইয়াতে এন্টি মাৰ্কনিফৰ ৰুলটো খটাই দিবা দিলে তোমালোকে এইটো কনভাৰ্সন হৈ যাব মই বেছি বুজাই নিদিও জাস্ট মই দি দিছো আৰু ইয়াত ইথানল টু বিউট 1 আইন ইয়াতে এছ'চিয়েল টু দিলে তোমালোকে কি হয় জানাই যে OH HCl দিব লাগে তাৰ পিছত এইটো কম্পাউণ্ড দিব লাগে এনেকৈ তোমালোকে এইটো দি দিবা তাৰ পিছত ইয়াতে ডিহাইড্ৰো হেলোজেনেশ্যন ৰিএকচন কৰিব লাগিব তো এনেকৈ এইটো 3 নম্বৰ হৈ গ'ল টলুইন টু বেনজাইল এলকহল এইটো বনাব দিছে তোমালোকে এইটো তলৰটো লিখিবা এইটো লিখিবা তলৰটো লিখিবা এইটো ওপৰতো সিমান ভাল হোৱা নাই তলৰটো তোমালোকে লিখিবা ঠিক আছে তাৰ পিছত বেনজিন টু 4 ব্ৰমো নাইট্ৰো বেনজিন এইখিনি তোমালোকে কৰিবা সো নেক্সট বেনজাইল এলকহল টু ফিনাইল ইথানোইক এসিড এইখিনি তোমালোকে চাবা ইয়াতে কিবা ভুল পালে নিজে কিন্তু কাৰেকশ্যন কৰি ল'বা অলপমান মানে কলেজতো যেহেতু পঢ়াইছে তো তোমালোকে অলপ চাই ল'বা ক'ৰবাত কিবা ভুল আছে নেকি মই লিখোতে যেহেতু অলপ তাড়াতাড়ি লিখা গৈছে কিবা মিষ্টেক থাকিও যাব পাৰে মই এইটো নকওঁ বাৰু সো ইথানল টু প্ৰপেন নাইট্ৰাইল ঠিক আছে এইটো ইথানলৰ পৰা প্ৰপেন নাইট্ৰাইল কেনেকৈ বনায় মই এইটো দি দিছোঁ এনিলিন টু ক্ল'ৰ'বেনজিন ইয়াতে চেনমেয়াৰ ৰিয়েকশ্যন তোমালোকৰ হ'ব সো তোমালোকে এইখিনি চাবা তাৰপিছত 2 ক্ল'ৰ' বিউটেন 2,3,4 ডাইমিথাইল হেক্সেন হৈ গ'ল তাৰপিছত এইখিনি বস্তু তোমালোকে চাবা এইকেইটা চাবা টোটেল মই তোমালোকক এনেকুৱাকৈ 20টা দিয়া গৈছে তো তোমালোকে এইখিনি চাবা ভালদৰে ঠিক আছে তো এইটো চাবা ইয়াতে এনেকৈ দিয়া গৈছে আৰু চাই ল'বা কিবা ভুল আছে নেকি চাই ল'বা ভালদৰে ঠিক আছে বাৰু